জাগাখিনি মই নাইছো অ বিয়া কৰিছি না চলি তুই বিয়া কৰিছি অ বৰাটোক তুমি ভাল ব্যৱহাৰ কৰা না বৰাটোক বৰে বৰে তোমাক কিয় হে মই নাইছো কিয় এ আমাৰ একা ইলা গৰুমি আমাৰ একা স্কুল হে মই এনে ৰাইজ দেখি আইছো ৰাইজে মাতছে নেকি তোমাক মোক মাতা নাই মই জাগা চিনি নাপাওঁ সেইকাৰণে মই আইছো কিয় আহিছ এই বতৰত বাতা দি আছে এতিয়া আহিবা নাংগে নহয় বুঢ়া মানুহ ঘৰত থাকবা লাগে বেমাৰ চেমাৰ বেমাৰ হ'ব মেডিকেলৰ কানুম বুলি দলংখনতে কাক মেডিকেলৰ কাৰণে মোক কাই চলি তুই বৰি তুই পাছত পাছত দলংখনতে এৰি থৈ গৈছি তোমাৰ কিবা দোষ আছে তাক লৈ যাওচোন আমি নৰো একো কৰবা তোমাৰ দোষ আছে কিবা তাত দেখি যাও আবুৰ বয়স কিমানে আৰু কি মানে মই বুজি নাপাওঁ কিমান পইচা পাতি আছে লগত নাই বেমাৰ হৈ আছে বেমাৰো হৈ নাই কি ডক্তৰখানা গৈছা বোলে আইছো কিন্তু সেই ডক্তৰখানা মানুহ বুজি কৈছে মোৰ কাকাৰ যেন ভাংছিল না ভাংছিল কিনকে ভৰিত ঠেকা দিছি পঠিয়ালে দিছি ঢেকা মাৰি দিছিল নেকি ঠেকা মাৰি দিছি মই এতিয়া কি কৰোঁ তুমি মোক বৃদ্ধ আশ্ৰমত থ নহ'লে বা বৃদ্ধ আশ্ৰমত নহ'লে মই থাকবা নৰো নহ'লে মই মৰবা লাগব ভাত তাত দিয়ে না পৰেও ভাত চাত নেদে ভাতো নেদে একো নেদে মোৰ নিচিনা যাতে কাৰো নহয়ে মোৰ নিচিনা যাতে কাৰো নহয় দে আৰু সেই কয় মোৰ নিচিনা কাৰো নহয় যাতে মই প্ৰাৰ্থনা কৰিছোঁ তোমাক লগি মই প্ৰাৰ্থনা কৰিছোঁ ভগৱানে তোমাক চাওক মই এতিয়া মই জাগা চিনি নাপাওঁ এতিয়া তুমি যদি বৃদ্ধ আশ্ৰমত নাথাক মই ক'ত যাম কি কৰোঁ একো নাজানো বৃদ্ধ আশ্ৰমত কাক হ'ব